কে অনলাইন এডুকেশ্যনলৈ তোমালোকক মই স্বাগতম জনাইছোঁ। আজি আমি মিচিং নাম্বাৰ শিকিম। এতিয়া চাবা চাৰ্কুল দিয়া আছে, বৃত্ত দিয়া আছে। এতিয়া কি আছে 2 3 27। এতিয়া প্ৰশ্নবোধক আছে। এতিয়া আমি কৰিম কেনেকৈ কৰিম। 2 3 আছে। এতিয়া 2 1 3 27 1 28 অপশ্যনত কি আছে 15 16 8 9 গতিকে অপশ্যনত নাই। গতিকে আমি কেনেকৈ কৰিম ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিম। কেনেকুৱাকৈ কৰিম চাবাচোন। 3 দি এনেকৈ হ'ব না নহয় 6 লোৱা। 3 দি 27 আছে, 2 দি এটা কিবা হ'ব না সংখ্যাটো চাই লোৱা। 3 দি 27 কেনেকৈ পাম চাবাচোন। 3 পূৰণ 3 পূৰণ 3 3 3 গুণ 9 9 3 গুণ 27। গতিকে আমাৰ ইয়াতে কি আছে 27 আছে। 27 পালোঁ। এবাৰ নেক্সট আমাৰ 2 দি চাম। 2 দি আমি 2 3টা পূৰণ কৰিম। হয় না নহয় চব চাই ল'বা অপশ্যনত আছে নে নাই। 2 2 গুণ 4 4 2 গুণ 8। গতিকে 8টো অপশ্যনত আছে। গতিকে এনচাৰ কি হ'ব 8 হ'ব। এবাৰ 80 চাই ল'বা কি আছে ইয়াতে 5 10 17 37। এটিৰ দৰে হয়নে নাই চাই লোৱা। 5 5 গুণ 25। এতিয়া 25 নাই, এতিয়া 10 আছে। গতিকে আমি বেলেগকৈ কৰিম। পূৰণ কৰি চাই লওঁ প্ৰথমতে। 5 2 গুণ 10 10 2 গুণ 20। এতিয়া 17 আছে। গতিকে এনেকৈ নহয়। গতিকে কেনেকৈ কৰিম আমি এটি যদি আমি স্কুৱেৰ কৰি লওঁ 2 5 আছে। এতে 2 স্কুৱেৰ 2 2 গুণ 4 চাবাচোন। এতে 2 2 গুণ 4 4 একে কি 5। গতিকে 5 এনেকৈ মিলিছে। গতিকে 10টো চাওঁ আমি 3 এবাৰ 3 কৰোঁ 3 3 গুণ 9 9 একে 10। এবাৰ চাবা 4 স্কুৱেৰ কৰি চাওঁ 4 4 গুণ 16 16 একে 17। গতিকে 17 আছে ইয়াতে। গতিকে আমি 5 স্কুৱেৰ কৰোঁ 5 5 গুণ 25 25 একে 26। গতিকে 26 অপশ্যনত আছে নে নাই চাই লোৱা। 26 আছে, বিটোত আছে 26। তাৰপিছত এটি 37টো হয়নে চাই লোৱা। এবাৰ 6 স্কুৱেৰ প্লাছ 1 6 6 গুণ 36 36 একে 37। গতিকে মিলিছে 37 ইয়াত আছে। গতিকে অপশ্যনত কি হ'ব আমাৰ ইয়াতে 26। এবাৰ চাই লোৱা। এবাৰ বৰ্গ আছে, বৰ্গ আকাৰত আছে। বৰ্গ আকাৰত আছে কি 50 10 60 20 20 40 25 40 আছে। গতিকে অপশ্যনত কি আছে 11 15 16 17 আছে। গতিকে কেনেকৈ কৰিম প্ৰথমতে দীঘলকৈ চোৱা কি আছে যে 50 50 20 70 70 নাই ইয়াতে। গতিকে এবাৰ বিয়োগ কৰি চোৱা 50ৰ পৰা 20 গ'লে কিমান হ'ব 30 হ'ব। এটি নহয়, এতিয়া 25 আছে। গতিকে ইয়াতে কি আছে এইবাৰ 10 20 30। গতিকে 30 অপশ্যনত নাই। গতিকে ইয়াতে নিমিলেয়ে। গতিকে 60 40 এটা 40 নিমিলে। গতিকে আমি কেনেকৈ কৰিম পথালিকে চোৱা কি আছে 50 10। গতিকে আমি দুটা যোগ কৰোঁ 50 10 সমান কি আছে 60। 50 আছে 60 20 যোগ 20 সমান কি আছে 40 মিলিছে। 25ৰ লগত কি যোগ কৰিলে 40 হ'ব। আমাৰ অপশ্যনত চোৱা 25 আৰু 11 যোগ কৰিলে কিমান হ'ব 5 1 6 2 1 3 নহয়। গতিকে 15টো চোৱা 5 5 10 2 5 11 2 1 3 3 1 4। গতিকে 40 আছে। গতিকে অপশ্যনত কি আছে বি। গতিকে আমাৰ ইয়াত কি হ'ব 15 25ৰ লগত 15 যোগ কৰিলে কি হ'ব 40 হ'ব। এবাৰ নেক্সটটো চাই লোৱা কি আছে। এবাৰ 4টা ঘৰ আছে 7 2 1 30 18। তাৰপিছত এটি কৰিব লাগিব আমি প্ৰশ্নবোধকটো 3 6 4 20 10 5। গতিকে আমি কেনেকৈ কৰিম চাই লোৱা প্ৰথমতে। এতিয়া 7 আছে 30 আছে। গতিকে 7 30 যোগ কৰি চাই লোৱা 30 যোগ 7 20 এতিয়া নিমিলেয়ে। গতিকে 7 2 7 2 গ'লে এনেকৈ নিমিলে। গতিকে আমি বেলেগ উপায় দি চাব লাগিব। কেনেকৈ চাম আমি 20 30 এতিয়াও নিমিলে। গতিকে 20 20 3 23 23 7 30 মিলিব চাবাচোন। 20 যোগ কিমান হ'ল 23 23 যোগ 7 7। গতিকে 20 7 7 3 10 10 20 30। গতিকে 30 মিলিছে এতিয়া। তাৰমানে কি 7 যোগ কৰিছোঁ যোগ ইয়াৰে 3টো লৈছোঁ তাৰপিছত ইয়াত 20টো লৈছোঁ 7 3 10 10 20 30। গতিকে এতিয়াও লাইনটো এনেকৈ কৰিব লাগিব। এতিয়া কি আছে 2 2 আছে তাৰপিছত 6 আছে তাৰপিছত 10 আছে। গতিকে কিমান আছে 6 2 8 8 8 10 18। গতিকে 18তে আছে। গতিকে এনেকৈতো কৰিব লাগিব। কেনেকৈ কৰিম 1 আছে
যোগ 4 যোগ 5 4 একে 5 5 আছে 10 গতিকে অপশ্যনত 10 আছে নে এতে আছে ক্লিয়াৰ হৈছে এইটো চাই ল'বা 4 3 2 6 9 10 9 27 এটি প্ৰশ্নবোধক এটি কি হ'ব প্ৰথমতে চাই ল'বা কি যে কেনেকৈ কৰিব পূৰণ কৰিব পাৰি নে প্ৰথমতে যোগ কৰিব পাৰি না বিয়োগ কৰিলে পাৰি এইটো সেইটো চাই ল'বা প্ৰথমতে আৰু অপশ্যনটো চাই ল'বা 30 50 40 60 কি হ'ব তাৰ মানে অপশ্যনটো লৈ প্ৰথমতে অপশ্যন চাবা তাৰপিছত ইয়াত চাবা তেতিয়া সোনকালে হৈ যাব ইয়াত কি আছে যাবা 4 6 9 গতিকে 4 6 9 কেনেকৈ হ'ল 4 6 গতিকে ইয়াত একো নিমিলে গতিকে 4 3 2 4 3 গেলি 2 এতে এনেকৈ নিমিলেই 4 3 গেলি 1 হয় গতিকে 2 আছে গতিকে ইয়াত নিমিলে গতিকে কি কৰিব লাগিব ইয়াত 6 আছে ইয়াত আছে 6 গতিকে 6টো আমি স্কুৱেৰ কৰি দিলে যদি স্কুৱেৰ কৰিম 6 6 গুণ কি 36 36 টো 4 দিয়ে 4 দিয়ে আমি হৰণ কৰি দিওঁ গতিকে 4 9 গুণ কি 36 গতিকে 9 পাই গ'লোঁ তাৰমানে কি ইয়াত স্কুৱেৰ কৰিব লাগে এতিয়া 9 চাবা 9 আছে ইয়াত 9 9 গুণ কি 81 গতিকে 3 দি হৰণ কৰা এটি জিনকে আমি 4 দি হৰণ কৰিছোঁ এটি দিও তুমি হৰণ কৰা 3 দি হৰণ কৰা 3 দি হৰণ কৰিলে কি হ'ব 27 পাম না চাবা 27 কেনেকৈ পাম চাবা একবাৰ এনেকৈ কৰি চোৱা তোমালোকে 3 21 81 গতিকে 3 2 গুণ 6 তাৰপিছত 8 6 গেলি 2 1 3 7 গুণ 21 27 গতিকে আমি 27 পাইছোঁ নেক্সট এইটো এনেকৈ কৰিবা 2 10 এতে আছে প্ৰশ্ন হ'ল এইটো কি হ'ব আমি প্ৰথমতে কি কৰিছোঁ মাজতটো স্কুৱেৰ কৰিছোঁ মাজতটো স্কুৱেৰ কৰি কি কৰিছোঁ আমি ওপৰৰ সংখ্যাটো দি হৰণ কৰি দিছোঁ হৰণ কৰাৰ ফলত আমি কি হৈছোঁ পিছৰ সংখ্যাটো পাইছোঁ এনেকৈ গম পাইছানে 6 দি আমি কি হৈছোঁ স্কুৱেৰ কৰিছোঁ প্ৰথমতে 6 6 গুণ 36 তাৰপিছত প্ৰথম সংখ্যাটো দি হৰণ কৰিছোঁ 4 দি 4 9 গুণ 36 ঠিক সেইদৰে 9 দি 9 9 গুণ 81 তাৰপিছত প্ৰথম সংখ্যাটো কি কৰিছোঁ হৰণ কৰিছোঁ 3 দি 81 হৰণ কৰাটো কিমান পাইছোঁ 87 পাইছোঁ 27 পাইছোঁ গতিকে এইবাৰ আমি এটি কি প্ৰথমতে কৰিম স্কুৱেৰ কৰিম 10 দি স্কুৱেৰ কৰিব লাগিব 10 10 গুণ 100 তাৰপিছত প্ৰথম সংখ্যা আছে 2 2 দি হৰণ কৰিম 2 দি 100 হৰণ কৰিলে কিমান হ'ব 50 বা 2 5 গুণ 10 হয়নে গতিকে অপশ্যনত কি আছে অপশ্যনত 50 আছে গতিকে এনসাৰ 88 গতিকে বুজি পালা আজিৰ ক্লাছটো ইমানেই